আজি এটা পুনৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি গৈ আছোঁ অৰুণাচল প্ৰদেশ। আজি ফেমিলি গৈ আছোঁ আৰু ময়ো চাম, আপোনালোককো দেখুৱাম। ঠাইখিনি চাবলৈ ধুনীয়া হ'ব আৰু ভিডিঅ'টো শেষলৈকে চাব, মজা পাব। আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সকলে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিবলৈ নাপাহৰিব। আৰু ফেমিলি গৈ আছোঁ আমি। ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আমাৰ ল'ৰাও গৈ আছে। ভিডিঅ'টো 1 মিনিট নহওঁতে আহি পাই গ'লোহি লালুক। আৰু আগলৈ কি হয় চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ। আৰু এতিয়া আহি পাই গ'লোঁ বান্দৰদোৱা। ওচৰতে পাহাৰ দেখিছে। আৰু আমাৰ ল'ৰা টোপনি গৈছিলে, এইমাত্ৰ সাৰ পাইছে। গাড়ীতে টোপনি গুচি গৈছিলে। আৰু এতিয়া ভিতৰত সোমাম। ৱেলকাম টু মাই অৰুণাচল প্ৰদেশ। তাৰমানে অৰুণাচল প্ৰদেশত আহি সোমালোহি। যোৱাকালি আহোঁতে আমাৰ ৰাতি হৈ গ'ল, সেইবাবে আৰু ভিডিঅ' বনোৱা নহ'ল। আৰু আজি নেক্সট ডে' হয়, নেক্সট ডে' মৰ্ণিং টাইম। এতিয়া বনাই আছোঁ আৰু সেইবাবে তাৰমানে বনোৱা নহ'ল, সেইবাবে এতিয়া বনাই দিছোঁ। আৰু আমাৰ অৰুণাচল বোলে বান্দৰদোৱা গেটত মানে অলপ প্ৰব্লেম হোৱাৰ কাৰণে আমাৰ ৰাতি হৈ গ'ল। অলপ নদীৰ পাৰৰ ফালে এতিয়া ৰাতিপুৱা টাইম, অলপ নদীৰ পাৰৰ ফালে ফুৰিবলৈ গৈছোঁ। আৰু লগতে আমাৰ ভাগিন আছে, আৰু আপোনালোককো দেখুৱাম। ভিডিঅ'টো শেষলৈকে চাব, মজা হ'ব। আৰু এই চাওক, মোৰ পিছফালে পাহাৰ আছে। আৰু এয়া চাওক, এইখন হৈছে নদী আৰু ওচৰতে এয়া পাহাৰ। মই জুম কৰি দেখুৱাই দিছোঁ। পাহাৰ বেছি দূৰত নহয়, ওচৰতে আছে। আৰু কাষতে আছে এখন ৰেল লাইন, ৰেলৰ আলি আছে। আৰু এইখন নদীৰ কথা কি ক'ম, নদীখন তাৰমানে পগলা ভিতৰত, খন্তেকতে পানী বাঢ়ি যায়, খন্তেকতে পানী কমি যায়। আৰু ঠাইখিনি চাওক কি সুন্দৰ ঠাই। এইফালে চাওক, চাৰিওফালে অকল বিল্ডিঙে। অৰুণাচল বুলি ক'লে বিল্ডিং। এইফালে অকল ঘাঁহ বন এইবিলাক আছে চাৰিওফালে। এইফালেও হাবি আৰু এইফালেও হাবি, মাজত হৈছে ৰাস্তা। আৰু এনেকুৱা ধৰণৰ ৰাস্তাত কিবা খোজকাঢ়ি যাবলৈকে ভালেই লাগে। চাওক ধুনীয়া ঠাই, অকল তাৰমানে এইফালেও হাবি এইফালেও হাবি। আৰু দিনটো ভিডিঅ' বনোৱা নাই, আৰু এতিয়া আহিলোঁ এখন হোটেলত কফি একাপ খাই লওঁ বুলি।
আৰু এই ভিডিঅ'টো বেছি দীঘল নকৰোঁ, এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। আৰু নেক্সট ভিডিঅ'ত লগ পাম। আৰু নেক্সট ভিডিঅ' ধামাকাদাৰ ভিডিঅ' আহি আছে। যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিব। অৰুণাচলৰ ধামাকা ভিডিঅ' আহি আছে। আৰু বেছি কৈ নাথাকোঁ, বেছি দেৰি কৰি নাথাকোঁ, সোনকালে লাইক কমেণ্ট শ্বেয়াৰটো কৰি দিব। আৰু এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।